বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। চ' বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহিছে। ভাৰত চৰকাৰৰ অধীনৰ নেভিৰ পৰা এটা বিজ্ঞাপন আহিছে। সেই বিজ্ঞাপনটো লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নেভিৰ যিটো বিজ্ঞাপন, ইয়াতে অগ্নিবীৰ ভেকেঞ্চি আহিছে। গতিকে অগ্নিবীৰ ভেকেঞ্চিখিনি কাৰণে কিমান শিক্ষাগত অৰ্হতা আপোনালোকক প্ৰয়োজন হ'ব, ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে দেখিছে ইণ্ডিয়ান নেভিৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। ইণ্ডিয়ান নেভিয়ে এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে অগ্নিবীৰ ভেকেঞ্চিৰ কাৰণে। এতিয়া মই আপোনালোকক ইয়াৰ সবিশেষ জনাব বিচাৰিছোঁ। এই বিজ্ঞাপনটো যিকেইটা অগ্নিবীৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে আপোনালোকে ইণ্ডিয়ান নেভি এণ্ট্ৰেঞ্চ দিব লাগিব। গতিকে ইণ্ডিয়ান নেভি এণ্ট্ৰেঞ্চ দিবলৈ হ'লে এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো কিমান লাগিব চাওক। আপোনালোকৰ প্ৰথম কথা, ইয়াতে কোৱালিফাই হ'বৰ কাৰণে আনমেৰিড মেল এণ্ড ফিমেল হ'ব লাগিব, প্ৰথম কথা। 2 নম্বৰতে এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। 2 নম্বৰতে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মেথমেটিক্স আৰু ফিজিক্সত আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত। তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ফিজিক্স এণ্ড মেথমেটিক্সত আপোনালোকৰ 50% অৰ্থাৎ 50% নম্বৰ থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব, ফাৰ্ষ্ট কোৱালিফিকেশ্যনটো। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাৰ কথা উল্লেখ কৰা আছে। বয়সটো আপোনালোকৰ 1 ছেপ্টেম্বৰ 2024 পৰা 29 ফেব্ৰুৱাৰী 2008 ভিতৰত যদি জন্ম হয় তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো এটা আপোনালোকৰ এজৰ কথাটো কোৱা হৈছে যে 1 ছেপ্টেম্বৰ 2004 পৰা 29 ফেব্ৰুৱাৰী 2008 ভিতৰত জন্ম হ'ব লাগিব। এইটো এজৰ কথা। তাৰপিছত আপোনালোকৰ এই পদকেইটাৰ কাৰণে কিমান কি মানে চেলাৰী দিব, এইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাই ল'ব পাৰিব। মই কিছু অংশ আপোনালোকক জনাইহে দিছোঁ। যিখিনি মেইন পইণ্টকেইটা দেখাই দিওঁ আপোনালোকক। ইয়াতে চাওক আপোনালোকে, ইয়াত আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চটোৰ বিষয়ে মই আপোনালোকক জনাইছোঁ। এইটো চাওক, ৰিক্ৰুটমেণ্ট এক্টিভিটিছত আপোনালোকে ইয়াতে দেখা পাব চিলেকশ্যন যিটো প্ৰচেছ। ইয়াত আপোনালোকে এটা এক্সাম দিব লাগিব, ইণ্ডিয়ান নেভি এণ্ট্ৰেঞ্চ টেষ্ট, অৰ্থাৎ আপোনালোকৰ ইয়াতে INET বুলি কোৱা হয়। এই এণ্ট্ৰেঞ্চটোৰ কাৰণে আপোনালোকে প্ৰথম অগ্নিবীৰ যিটো ষ্টেজ, তাত আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপটো আপোনালোকৰ অনলাইন আবেদন হ'ব। অনলাইন আবেদনটো 29 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 10 এপ্ৰিললৈকে হ'ব। গতিকে 10 এপ্ৰিল 2025 আগতে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব লাগিব। তাৰপাছত আপোনালোকৰ নেক্সট আছে কৰেকশ্যন উইণ্ড' আহিব। যদি কিবা আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কিবা ভুল হৈ যায় তেনেহ'লে আপোনালোকে 14 পৰা 16 এপ্ৰিলৰ ভিতৰত আপোনালোকে কৰেকশ্যন কৰিব লাগিব। নেক্সট ষ্টেজ আপোনালোকৰ আহিব 25 মে' 2025। আৰু ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ ৰিজাল্ট হ'ব মে' 25 তাৰিখত ইয়াৰ ৰিজাল্ট হ'ব। গতিকে আপোনালোকে এইখিনি কথা গম পায়। এইটো ষ্টেজ 1ত। ষ্টেজ 2 ঠিক তেনেধৰণে থাকিব। ষ্টেজ 2ত আপোনালোকৰ জুনত হ'ব। তাৰপিছত ষ্টেজ 2 অগ্নিবীৰৰ জুলাইত হ'ব। ঠিক তেনেধৰণে আপোনালোকৰ ইয়াৰে গোটেই ষ্টেজখিনি দিয়া আছে। আপোনালোকে ষ্টেজখিনি চাই ল'ব পাৰিব, ক'ত কেতিয়া কিমান কি হ'ব। আপোনালোকৰ কলিং কেতিয়া দিব বা ইণ্টাৰভিউ কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব, এই সকলোখিনি বিষয়ে ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো ফাৰ্ষ্ট টেষ্ট হ'ব, যিটো ইণ্ডিয়ান নেভি এণ্ট্ৰেঞ্চ টেষ্ট, সেই টেষ্টত আপোনালোকৰ কেনেধৰণৰ মানে কুৱেশ্যনবিলাক আহিব, কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব, এইটো কথা উল্লেখ আছে। আপোনালোকৰ ইয়াতে চাওক, 100 কুৱেশ্যন ইজ দ্য ওৱান মাৰ্ক, মানে এটা কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ককৈ থাকিব। আৰু কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ হিন্দী আৰু ইংলিছতহে থাকিব। গতিকে আপোনালোকে এইখিনি জানিব লাগিব। আৰু ইয়াতে কুৱেশ্যন পেপাৰবিলাকত থাকিব আপোনালোকৰ কি থাকিব, এইটো কথা উল্লেখ আছে। ইংলিছ,
সায়েন্স, মেথমেটিক্স এণ্ড জেনেৰেল এৱাৰনেছ। এই চাৰিটাৰ ওপৰত আপোনালোকৰ পেপাৰটো থাকিব আৰু ইয়াৰ চিলেবাছটো আপোনালোকৰ 10+2 চিলেবাছেই কভাৰ কৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, 10+2 যিটো চিলেবাছ সেই চিলেবাছটো কভাৰ কৰিব। এইখিনি আপোনালোকৰ জানিলে আৰু ইয়াৰ সবিশেষ যদি আৰু জানিব বিচাৰে তেনেহ'লে আপোনালোকে জানিব পাৰে। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ যেতিয়া ৰিটেন হ'ব, ৰিটেন পাছ কৰাৰ পিছত ফিজিকেল টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াৰ বিষয়েও দিয়া আছে। 1.6 কিলোমিটাৰ আপোনালোকৰ ৰান হ'ব, মেলৰ কাৰণে বেলেগ হ'ব আৰু ফিমেলৰ কাৰণে বেলেগ হ'ব। এইখিনি টাইম দিয়া আছে। আপোনালোকে এইখিনি বিষয়েও ফিজিকেল টেষ্টৰ বিষয়েও জানি ল'ব পাৰিব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, joinindiannavy.gov.in, তাতে যাব লাগিব। তাতে 29 মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া 10 এপ্ৰিললৈকে হ'ব। গতিকে 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি বিজ্ঞাপনটো বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। নহ'লেও আপোনালোকে এই বিজ্ঞাপনটো ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়ান নেভিৰ, যিটো মই অলৰেডি আগত আপোনালোকক কৈছোঁৱেই যে joinindiannavy.gov.in, তাতে গ'লেও আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।